ওখ বিল্ডিংবিলাকটো চাই আমাৰ চকু বিষাই যায়। কিন্তু আপোনালোকে এনেকুৱা কথা গম পাইছেনে, সেই ওখ বিল্ডিংবিলাকো যে লৰচৰ কৰিব পাৰে, মুভমেণ্ট কৰিব পাৰে। হয়, শুনি পেলাই আপুনি নিশ্চয় আচৰিত হৈছে, কিন্তু এইটো সম্ভৱ। কাৰণ আমি এতিয়া আছোঁ বৰ্তমান 2020 চনত। তো 2020 চনত সকলো কাম সম্ভৱ। চাইনা জাপানৰ কাৰণেতো এইটো মামুলি কথা। চ' মোৰ ভিডিঅ'টো চাই থাকিব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই আপোনালোকক ইয়াতে এনেকুৱা ধৰণৰ এটা বিল্ডিঙৰ কথা ক'ম, যিটো শুনি পেলাই আপুনি সঁচাকৈ আচৰিত হ'ব। মোৰ মতে আপোনালোকে আৰ্কিটেক্ট নপঢ়িব, কাৰণ আমি যিমানেই নপঢ়োঁ কিয় এইটো ক্ষেত্ৰত ডুবাই সকলোতকৈ আগত, আমাতকৈ চাৰিগুণ আগত। তেওঁলোকে সদায় এইটো উন্নত ধৰণৰ, তেওঁলোকে সদায় শিক্ষা পায়, আমাতকৈ ধুনীয়া একদম তেওঁলোকৰ শিক্ষাবিলাক, গম পাইছে। তো আপুনি উদাহৰণস্বৰূপে লওক, এইটো ডাইনেমিক টাৱাৰ। এইটো হৈছে ডাইনেমিক টাৱাৰ, য'ত ডুবাইত অৱস্থিত। এইটো বনাইছিলে আপোনাৰ ৰিচেণ্টলি 2020 চনত, আৰু এইটো নিৰ্মাণ কৰি ওলাইছিলে এখেত ডেভিড ফিচাৰ, ইটালীৰ আৰ্কিটেক্সাৰ হয়। এনেকুৱা ধৰণৰ বনাইছিলে এইটো, মানে 60 ডিগ্ৰী এংগেলত প্ৰত্যেকটো সময়তে ঘূৰি থাকে, 60 ডিগ্ৰী এংগেলত। আৰু এই বিল্ডিংটো ৰাতি দেখিবলৈ ইমান ধুনীয়া সুন্দৰ হয়। আৰু ইয়াত এনেকুৱা লাইটৰ ফিটিং আছে, যিটো প্ৰত্যেকটো মুহূৰ্ততে এই বিল্ডিংটোৰ ৰং সলাই থাকে, আৰু ৰাতি দেখিবলৈ এইটো ধুনীয়া আচৰিত হয়। আৰু ইয়াৰে মেইন কথাটো হ'ল কি, ই 36 ডিগ্ৰী এংগেলত ঘূৰিব পাৰে। সুবিধাটো এইটোৱে হ'ল, 360 এংগেলত ঘূৰিব পৰাৰ কাৰণে মানুহবিলাকে সদায় খিৰিকী বাহিৰত আগতে এটা ভিউৱে চাব লগা হৈছিলে, এতিয়া তেওঁলোকে 360 এংগেলৰ ভিউ পায়। আৰু এই বিল্ডিংটো বনাই উলিয়াবলৈ সময় লাগিছিলে পূৰা 12 বছৰ। 12 বছৰত এইটো কমপ্লিট হৈছিল। মই আপোনালোকক কৈছোঁ ছিংগাপুৰত অৱস্থিত মেৰী বেচেন নামৰ এটা অট্টালিকাৰ কথা। এই অট্টালিকাটো বনাবলৈ আপোনালোকৰ প্ৰথমে 53 মহলা 3টা টাৱাৰ বনোৱা হৈছিলে। তাৰ ওপৰত স্কাইবৰ্ড এখন বনোৱা হৈছিলে ডাঙৰ, আৰু সেই স্কাইবৰ্ডখনত আপোনালোকৰ এটা ধুনীয়া ছুইমিং পুল বনোৱা হৈছিলে। কৈ দিওঁ যে এই ছুইমিং পুলত সাঁতুৰিবলৈ বহুত দূৰৰ পৰা মানুহ আহে, কাৰণ এইটো বহুত বিশ্ববিখ্যাত। কাৰণ এই ছুইমিং পুলত নামি গোটেই ছিংগাপুৰখনেই দেখিবলৈ পোৱা যায়। আৰু কাৰণো মন নাযাব এই ছুইমিং পুলত বহি পেলাই গোটেই ছিংগাপুৰখন চাবলৈ? সকলোৰে মন যাব, নহয়নে বাৰু? সকলো ধৰণৰ সুবিধা পোৱা যায় ইয়াত। বাৰ, জিম, গেম প্লেইং আৰু এটা ডাঙৰ শ্বপিং মলো পোৱা যায়। আপোনালোকে সকলো ধৰণৰ বস্তু তাত উপলব্ধ পাব। আৰু ইয়াত বিভিন্ন ধৰণৰ আধুনিক বস্তু পোৱা যায়, যিটো দৰ্শনৰ কাৰণে আকৰ্ষণীয় হয়। সেইকাৰণে দিনে দিনে ছিংগাপুৰখন পৰ্যটকৰ বাবে আকৰ্ষণীয় ঠাই হৈ গৈ আছে, কিয়নো ইয়াত গৈ পেলাই সকলোৱে ছুইমিং পুলত গা ধুবলৈ বিচাৰে আৰু বিভিন্ন ধৰণৰ বস্তু চাবলৈ বিচাৰে। বন্ধুসকল, ফ্ৰান্সৰ এজন ষ্টুডেণ্টে এনেকুৱা এখন খিৰিকী বনাই ওলালে, যিটো দেখি পেলাই গোটেই দুনিয়া হিলি গৈছে। আপোনালোকে এতিয়া ভাবিছে যে কিনো এনেকুৱা খিৰিকী বনালে যিটো দুনিয়া হিলিব লগা হ'ল। তো মই আপোনালোকক ক'বলৈ ওলাইছোঁ এতিয়া যে পেনগ্ৰা নামৰ এই খিৰিকীখন আপোনাৰ নিজে নিজে অট'মেটিক ৰ'দৰ সৈতে এডজাষ্ট হৈ যায়। মানে যদি আপোনাৰ মুখত ৰ'দ পৰি আছে, এই খিৰিকীখনে নিজে নিজে সেইটো ৰ'দৰ পৰা হাত সাৰিবলৈ সি নিজে নিজে বন্ধ হৈ যাব। আৰু যদি এই সুন্দৰ টেকন'লজিটো আপুনি মুড অন কৰি থৈ দিয়ে, তেতিয়াহ'লে সি অট'মেটিক যেতিয়া ৰ'দটো গুচি যাব, সি অট'মেটিক ওপৰৰ ফালে দাং খাই যাব। আৰু এইটো চাবলৈ ইমান ধুনীয়া হয়, মানে চায়ে চকুৰোৱা হৈ যায়। আৰু যদি মোৰ নিচিনা এলেহুৱা মানুহ আপুনিও হয়, তেতিয়াহ'লে আপোনাৰ এই খিৰিকীখন আপোনাৰ বাবে একদম আপোনাৰ বাবেই হয়। আৰু এইটো কাৰণ আপোনাৰ কাৰণে এইটো বহুত ধৰণৰ সুবিধা আহিবগৈ। তো বন্ধুসকল, এতিয়া আমি যাওঁ চীনৰ ফালে। আপোনালোকে যদি গমেই পায়, চীনে নতুন নতুন কাম কৰি পেলাই দেশৰ নাম উজ্বলাবলৈ চেষ্টা কৰে। আৰু আপোনালোকে গম পাব এতিয়া যে চীনে এইটো বিল্ডিং বনাই পেলাই তেওঁলোকে ধুনীয়া নাম কমাইছে, যিটো বনাই পেলাই চীনৰ বিজ্ঞানীসকলৰ এটা ধুনীয়া নমুনা পেছ কৰিছে। আৰু এইটো বিল্ডিংটোৰ নাম হ'ল স্কিটি জংকিং। আচলতে এই বিল্ডিংটোৰ মহত্ব হ'ল কি, এই বিল্ডিংটো 4টা বিল্ডিঙৰ ওপৰত আকৌ এটা বিল্ডিং হৰিজণ্টেল বনোৱা হৈছে, মানে হেলনীয়াকৈ শুৱাই পেলাই বনোৱা হৈছে। এনে আমি সাধাৰণতে বিল্ডিংবিলাক বনালে আমি সাধাৰণতে থিয় কৰি বনাওঁ,
ভাৰ্টিকেল বনাওঁ, কিন্তু এইটো বস্তুটো হৰিজেণ্টেল হিচাপে বনোৱা হৈছে। আৰু আমি চীনৰ পৰা কি আশা কৰিম? যিটো দেশখনে কৰোণা বনাই পেলাই বিয়পাব পাৰে, তো আমি এই বিল্ডিংটোৰ পৰা আমিনো কিনো এক্সপেক্ট কৰিম? চ' বাৰু সেইটো বাৰু বেলেগ কথা, কৰোণা বাৰু বেলেগ কথা, কিন্তু এই টেকন'লজিৰ ফালৰ পৰা চীন আমাতকৈ বহুত আগবঢ়া। এই বিল্ডিংটো 250 মিটাৰ দীঘল, আৰু এই বিল্ডিংটো আপোনাৰ বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া নহয়, এই বিল্ডিংটো আভ্যন্তৰীণ ফালৰ পৰাও মানে ভিতৰৰ ফালৰ পৰাও বহুত ধুনীয়া। এই বিল্ডিংটোৰ ভিতৰত আছে আপোনাৰ এখন লাক্সাৰিয়াছ হোটেল আৰু অফিচ কাছাৰী। আৰু এই হোটেলখন দেখিবলৈ চীনৰ পৰম্পৰাগত নাৱৰ দৰে। আৰু এই হোটেলখন বনাবলৈ 6 বছৰ সময় লাগিছিল, য'ত টকা খৰচ হৈছিলে 27,000 কৰোৰ। বন্ধুসকল, মোৰ ভিডিঅ'টো কেনে পাইছে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, এতিয়া আমি যাম এনেকুৱা এটা বিল্ডিঙৰ ওচৰলৈ য'ত টেকন'লজিৰ লগতে ইকো ফ্ৰেণ্ডলিও হয়, যিটো অৱস্থিত আছে আপোনাৰ টাইৱানত, যিটো বিল্ডিঙৰ নাম হৈছে আগোৰা। এই বিল্ডিংটোত আপোনাৰ ইকো ফ্ৰেণ্ডলি বিল্ডিং বুলি কোৱা হয়। বন্ধুসকল, ইয়াৰ মেইন কথাটো হ'ল গছ-গছনি। ই বাহিৰৰ পৰা দেখিবলৈ যিমান ধুনীয়া, ভিতৰৰ পৰা থাকিবলৈও সিমানেই ধুনীয়া। ইয়াত থকা মানুহবিলাকৰ এক্সপিৰিয়েঞ্চবিলাক বহুত ভাল বুলি কমেণ্টত পোৱা যায়। আৰু ইয়াৰ প্ৰত্যেকটো ফ্ল'ৰতে ইমান গছ-গছনি পোৱা যায় যে ই কেতিয়াও অক্সিজেনৰ কমি নহয়, আৰু মানুহবিলাকে ইয়াত কেতিয়াও এনেকুৱা নালাগে যেন তেওঁ প্ৰকৃতিৰ পৰা দূৰত আছে। আৰু এই অট্টালিকাৰ গছ-গছনি ইমানেই বেছি যে এতিয়া আগোৰা টাৱাৰ নকয়, ইয়াক আগোৰা গাৰ্ডেন বুলিও কোৱা হয়। টি প্ৰেমী মানুহে ইয়াত আহি থাকিবলৈ ভাল পায় আৰু ইয়াত নিগাজিভাৱে থাকে। আৰু ইয়াৰ বিল্ডিংটো আপোনাৰ DNA শেপত আছে, আৰু মানুহবিলাকে ইয়াত প্ৰকৃতিৰ লগত থকা যেন অনুভৱ কৰে কাৰণে ইয়াত মানুহবিলাকে নিগাজিভাৱে থাকিবলৈ লয়। আৰু ইয়াত এই বিল্ডিংটোত 40টা ছুইমিং পুল, জিম আৰু লগতে প্লেগ্ৰাউণ্ডো ইয়াতে পোৱা যায়। সকলো ধৰণৰ সুবিধা ইয়াতে পোৱা যায়। আৰু ইয়াৰ এটা মহত্ব হ'ল কি, ইয়াৰ বিল্ডিংটোৰ ওপৰত চ'লাৰ ছিষ্টেম আছে, য'ত কাৰেণ্ট কেতিয়াও নাযায়, 24 ঘণ্টাই কাৰেণ্ট ইয়াত থাকে। আপোনালোকে ইয়াত থাকিবলৈ ইচ্ছা কৰে নেকি? যদিহে কৰে তেতিয়াহ'লে এটা কমেণ্ট দিব, কাৰণ মইতো ইয়াতে থাকিবলৈ ৰেডি। মই যদি চান্স পাই যাওঁ মইতো ইয়াতে নিগাজিভাৱেই থাকিবলৈ ল'ম, গম পাইছেনে? এতিয়া মই আপোনালোকক যদি সুধোঁ যে ওখ বিল্ডিংটোৰ নাম কি, নিশ্চয় ক'ব যে বুৰ্জ খলিফা। কিন্তু মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে বুৰ্জ খলিফাতকৈ ওখ বিল্ডিং বনি আছে, আৰু এইটো বনি আছে আপোনাৰ টেকন'লজিত এক্সপাৰ্ট জাপানত। হয়, জাপানত এই ওখ বিল্ডিং নিৰ্মাণ কৰা হৈ আছে, আৰু এইটোৰ নাম হৈছে এক্সিড। টকিঅ' চহৰত এইটো নিৰ্মাণ হৈ আছে। আৰু যেতিয়া এই বিল্ডিংটো নিৰ্মাণ হ'ব, তেতিয়া বুৰ্জ খলিফা এইটোৰ তুলনাত নিশ্চয় নিম্ন যেন লাগিব, বহুত চাপৰ যেন লাগিব বুৰ্জ খলিফা। অনুমান কৰা মতে অতি শীঘ্ৰেই ই নিৰ্মাণ হ'ব, আৰু এই নিৰ্মাণ হ'লে বুৰ্জ খলিফাৰ পৰা যিটো আপোনাৰ সৰ্বোচ্চ ওখ বিল্ডিঙৰ আছে, ৰেকৰ্ড আছে, সেইটো ৰেকৰ্ডটো ভাঙিব। আৰু এই এক্সিড অট্টালিকাৰ আপোনাৰ বহলটো হ'ব 6 কিলোমিটাৰ, আৰু ওখ হ'ব পুৰা 4 কিলোমিটাৰ। উৰা জাহাজো এই বিল্ডিংটোৰ তলেৰেহে উৰিব। যেতিয়া নিৰ্মাণ হ'ব, সঁচাকৈ এটা ডাঙৰ বিশ্ব ৰেকৰ্ড এই বিল্ডিংটোৱে, এক্সিড বিল্ডিংটোৱে কৰিব। চ' গাইজ, আজি ইমানতে সামৰিলোঁ। তো মোৰ যদি ভিডিঅ'টো পচন্দ হৈছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইবো কৰিব। আৰু যদিহে ভাল লাগিছে তো ভাল লগা বুলি এটা কমেণ্টত নিশ্চয় কমেণ্ট এটা কৰিব বুলি আশা কৰিলোঁ। চ' ধন্যবাদ।